নমস্কাৰ বন্ধু বান্ধৱীসকল অলৰাউণ্ডাৰ আসাম চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে গমে পাইছে Ssc Gd ৰানিং হৈ আছে তেজপুৰ, শিলচৰ, গুৱাহাটী, যোৰহাটত। তো তেনেকৈ বহুতো বাহিৰৰ ল'ৰা আহি আমাৰ অসমৰ ভুৱা নথিপত্ৰ ওলাই কিনে PRC ডমিচিয়েল ওলাই কিনে দৌৰি আছে। সিহঁতৰ তাতে কাট অফ বহুত বেছি যায়। চাওক এনেকৈ 8জনক ধৰিছে। তো ND নিউজ 24-এ নিউজ ডেইলি 24-এ দিছে। নিউজটো ভাল লাগিছে কাৰণ আমাৰ অসমৰ ল'ৰাবোৰৰ যিখিনি কাট অফ হয় তো সিহঁতে সেইখিনি মাৰ্ক বেছি লৈ আহে আৰু সিহঁতৰ তাত এনে বেছি যায়। তো সিহঁতে এনেকৈ আধাৰ কাৰ্ড বনাই লৈছে। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক শেষলৈকে আৰু কেনেকুৱা ৰাস্তাত দৌৰিব দি আছে তেজপুৰত আপোনালোকক দেখাম। আৰু যিসকলে নতুন লাইক শ্বেয়াৰ কমেণ্ট কৰিব বন্ধুসকল, চাওক কেনেকৈ দৰে ভুৱা। আৰু আমি PRC বনালে DC অফিচত গ'লে কমেও 1 মাহমানতো লাগিবই চাগে, এইখন টেবুলৰ পৰা সেইখন টেবুলত। তো আৰু বাহিৰৰবোৰক পইচা দি কেনেকৈ বনাইছে তো ভালে কৰিছে নিউজটো দি কিনে। তো আমাৰ কাৰণে হেল্প হৈছে। তো আহক ভিডিঅ'টো চাওক আগত আপোনালোকে। আসাম ৰাইফলছৰ নিযুক্তিত বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে। শোণিতপুৰৰ লখৰাস্থিত শিবিৰত চলি আছে নিযুক্তি প্ৰক্ৰিয়া। ভুৱা নথি পত্ৰৰে নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে উত্তৰ প্ৰদেশৰ যুৱকে। প্ৰবঞ্চনাৰে অসম কোটাৰ নিযুক্তিৰ পৰীক্ষাত অংশগ্ৰহণ। চক্ৰটোৱে কাছাৰ হোজাই তিনিচুকীয়াৰ পৰা আনিছে ভুৱা নথিপত্ৰ। ইতিমধ্যে স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীৰ জালত পৰিছে 8জনকৈ যুৱক। আমি আকৌ এবাৰ উল্লেখ কৰিছোঁ এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আসাম ৰাইফলছৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে। শোণিতপুৰৰ লখৰাস্থিত শিবিৰত চলি আছে নিযুক্তি প্ৰক্ৰিয়া। ভুৱা নথি পত্ৰৰ নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে উত্তৰ প্ৰদেশৰ যুৱকে। প্ৰবঞ্চনাৰে অসম কোটাৰ নিযুক্তিৰ পৰীক্ষাত অংশগ্ৰহণ কৰিছে এই দলটোৱে। ইয়াৰ উপৰি কাছাৰ হোজাই তিনিচুকীয়াৰ পৰা তেওঁলোকে ভুৱা নথি পত্ৰ সংগ্ৰহ কৰিছে আৰু সেই ঠাইসমূহৰ যি ভেকেঞ্চি আছিল তাত তেওঁলোকে এপ্লাই কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীৰ জালত পৰিছে 8জনকৈ যুৱক। ভুৱা চাৰ্টিফিকেট লৈ আহিছে ইয়াতে ৰানিং কৰিব। অসমৰ চলি আছে নহয় এইটোতো অসমৰ হয় না। অসমৰ ইয়াতে অসমৰ মানুহ আহে, অসমৰ ল'ৰা দিব লাগে। অসমৰ ইমান নিবনুৱা পৰি আছে আৰু এই বাহিৰৰ আহি দি আছে। সব ফেক ডকুমেণ্ট বনাইছে। সব ফেক কোন ডিষ্ট্ৰিক্টৰ বনাইছে? এইবিলাক UP বিহাৰ এইবিলাকৰ হয়। कानपुर UP। इधर का डॉक्यूमेंट कैसे बनाया था? इधर सर डॉक्यूमेंट नहीं, मैंने गूगल से निकाल लिया था। कहाँ से? गूगल से। कंप्यूटर से? और सील वगैरह कहाँ? अब खुद मारा है? कुछ नहीं है मेरे पास, ओनली एडमिट कार्ड था। कहाँ का एड्रेस बनाया है? मेरे पास एड्रेस सिर्फ गूगल से मिला सर। गूगल से मिला था, उधर से बना लिया? नहीं कुछ नहीं है, एडमिट कार्ड था वो जमा हो गया यहाँ पे। गोरखपुर में। इधर में डॉक्यूमेंट कहाँ में बनाया है? हाँ? कहाँ में? वो कहाँ पे रहता है? कामरूप। हाँ? कामरूप में। বিহাৰ UP পৰা আহি আমাৰ অসমৰ কেণ্ডিডেটৰ আপোনাৰ 40-ৰ পৰা 30, 40, 50 এইটোৰ ভিতৰতে মাৰ্ক আছে। সিহঁতে প্ৰত্যেকৰে আপোনাৰ 60, 70 ওপৰ মাৰ্ক আছে। সিহঁতে অসমৰ পোষ্টখিনি এনেই খাই আছে। বাহিৰৰ পৰা ডকুমেণ্ট আৰু বেছিভাগ আপোনাৰ কাছাৰ, কৰিমগঞ্জ এইখিনি পাই আছে। আপোনাৰ বিহাৰ UP সেইফালৰ চাইডৰ আছে। তেওঁলোকে PRC কেনেকৈ ল'ব পাৰে? আমি PRC অসমৰ কেণ্ডিডেটে উলিয়াব নোৱাৰোঁ। জব PRC সিহঁতে জব PRC উলিয়াই আনে। তাৰপিছত আপোনাৰ নেক্সাৰ এইটো দি দিছে। এইটো ভুল কৰিছে তেওঁলোকে। বন্ধুসকল গমে পালে নিউজটো। তো এতিয়া ধৰিছে, ভালে হৈছে। এতিয়া গোটেইখিনিয়ে এতিয়া পলাব আৰু নাহে তেনেকুৱা কৰি। আজি বন্ধু এজনে কৈছে মোৰ ইণ্টাৰভিউ দিবলৈ তেজপুৰত। তো ট্ৰেইনত এজন লগ পাইছিলে। তো সেই নিউজটো শুনিয়ে ট্ৰেইনত আধাতে নামি কেনে সেই ৰিটাৰ্ণ হৈ গ'ল। তো যিসকলে আছে আৰু সকলোকে এবাৰ হ'লেও সুধিব। আপোনালোকে যদি অকণমান মাতটো বেলেগ লাগে তেনেহ'লে এবাৰ ভালকৈ কৈকে পুলিচ থানাত যদি দিয়ে খবৰটো, বা ওচৰতে আসাম ৰাইফলে হওক বা CRPF ছাৰে হওক, সিহঁতক কৈ দিলে হ'ল। সিহঁতে কিবা ব্যৱস্থা ল'ব। আপোনালোকে যাতে নিজে আইন ব্যৱস্থা হাতত তুলি নলয় বন্ধুসকল। এইখিনি আপোনালোকে কাৰণ ৰানিং দিয়ে, আপোনালোকে নিজৰখিনি ধ্যান ৰাখক, ভালকৈ গৈ ইণ্টাৰভিউ দিয়া হওক। বাকী ব্যৱস্থা এতিয়া গম পোৱা গ'ল নিউজ চেনেল দি, ছ'চিয়েল মিডিয়াৰ যোগেদি। তো আৰু চবকে যিমান পাৰে শ্বেয়াৰ কৰক বন্ধুসকল। আৰু আপোনালোকক দেখাই দিছোঁ ইণ্টাৰভিউ জেগাখিনি কেনেকুৱা ধৰণে হয়, ষ্টাৰ্টিং পইণ্টৰ পৰা এণ্ডিং পইণ্ট, আৰু কি ডকুমেণ্টছ লৈ যাব। আপোনালোকে সকলোৰে বেষ্ট অফ লাক থাকিল। চাওক ভিডিঅ'টো, আহক ষ্টাৰ্টিং পইণ্ট। অকল আপোনালোকৰ ইয়াতে SP বুলি লিখা আছে ষ্টাৰ্টিং পইণ্ট। তাৰপিছত ষ্টাৰ্ট হৈ যাব। আপোনালোকক চিটি বজাই দিব ছাৰহঁতে টাইমাৰ হাতত লগাই। তো আগেদি এখন গাড়ী গৈ থাকিব এনেকৈ। তো আপোনালোকে দৌৰি থাকিলে হ'ল। গাড়ীখনৰ পিছপিনেদি আপোনালোকে যেনেকৈ দৌৰে প্ৰেক্টিছ যেনেকৈ কৰিছে এনেকৈ ভাল টাইমত সোমাই যাব। তো এনেকৈ আগত গৈ এখন ব্ৰিজ পাব আপোনালোকে। তো ব্ৰিজখনৰ প্ৰায় 2 কিলোমিটাৰ অলপ যাব লাগে। তাৰপিছত আপোনালোকে পাৰ হৈ কিনে এটা টাৰ্ণিং পইণ্ট বুলি লিখা থাকিব তাতে, ছাৰহঁত ৰখি থাকিব। এইটো
তো ইয়াতে টাৰ্ণিং পইণ্ট আছে ইয়াতে ছাৰৰ হাতত ট'কেন লৈ থিয় হৈ থাকিব তো আপোনালোকে ইয়াৰ পৰা ট'কেনখন লৈ আকৌ ৰিটাৰ্ণ যাব লাগিব য'ৰ পৰা আহিছিলে ষ্টাৰ্টিং পইণ্টত তাতে এণ্ডিং পইণ্ট হ'ব তো আপোনালোকে ষ্টাৰ্টিং পইণ্টৰ পৰা ৰানিং কৰি আহি ইয়াতে টাৰ্ণিং পইণ্টত ছাৰহঁতে থাকিব হাতত ট'কেন লৈ ইয়াতে ৰখি নিদিব ইয়াতে 2.5 কিলোমিটাৰমান হৈ যায় তো ইয়াৰ পৰা পাৰ হৈ কিনে ব্ৰিজখন পাৰ কৰি আকৌ আহিব লাগিব য'ত ষ্টাৰ্ট হৈছিলে তাতে ফিল্ড আছে তো ফিল্ড কেম্প আছে তাতে কেম্পৰ কাষতে ঝাণ্ডা লৈ থাকিব ছাৰহঁতে তো সেইখন দেখাৰ লগে লগে ফ্লেগ দুখন আপোনালোকে পূৰা ফুল স্পীড দিব যাতে আপোনালোকৰ কোনো টাইম বেছি নহয় তো বেষ্ট অফ লাক থাকিল বন্ধুসকল যিমান পাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ধন্যবাদ বন্ধুসকল